বিটিআৰ নিৰ্বাচন অহা 7 আৰু 10 তাৰিখে বিটিআৰৰ বহু প্ৰত্যাশিত নিৰ্বাচন হ'বলৈ গৈ আছে, কিয়নো এই নিৰ্বাচন 4 এপ্ৰিলত হ'বলগীয়া আছিল। কোভিড-19ৰ বাবে এইটো পিছুৱাই গ'ল আৰু আজি এইটো পুনৰ গণতান্ত্ৰিক যি প্ৰক্ৰিয়া, গণতান্ত্ৰিক দেশৰ ৰাইজৰ যি চৰকাৰ, ৰাইজে বাছনি কৰিব পৰা এডাল ফ্ৰাঞ্চাইজৰ যোগেদি ভোটিং যি অধিকাৰ দিয়া হৈছে, এইটো ৰাজ্যে সাব্যস্ত কৰিবলৈ গৈ আছে। তো এই ক্ষেত্ৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ আজি ওদালগুৰিস্থিত সাংবাদিক বন্ধুসকলক মই পোনপ্ৰথমে সংবাদ মেলৰ যোগেদি ধন্যবাদ যাচিছোঁ আৰু সমূহ বিটিআৰৰ 32 লাখৰ জনসংখ্যা, জনসাধাৰণ আৰু 23টাকৈ অধিক জাতি জনগোষ্ঠীৰ যিহেতু এই বিটিআৰ নিৰ্বাচনৰ যোগেদি এটা ভাল চৰকাৰ, সুস্থ চৰকাৰ, সবল চৰকাৰ, পৰিৱৰ্তনৰ চৰকাৰ আৰু সুশাসনৰ চৰকাৰ ৰাইজে সকলোৱে বিচৰাটো মনে প্ৰাণে বিচাৰিছে আৰু ইয়াৰ কাৰণে আগন্তুক দিনত ভাল এটা চৰকাৰ আমি পাব পাৰোঁ। তাৰ কাৰণে বিটিআৰবাসী ৰাইজক আমি নিখিল বড়ো ছাত্ৰ সন্থাই পোনপ্ৰথমে আমি আজিৰ সংবাদ মেলৰ যোগেদি অভিনন্দন বা ধন্যবাদ আমি জনাইছোঁ। প্ৰথম কথাটো হ'ল যে আমি কিয় ভোটদান কৰিব লাগে, সেই কথাটোলৈ যিহেতু আমি নিখিল বড়ো ছাত্ৰ সন্থা অৰাজনৈতিক ছাত্ৰ সংগঠন, জাতীয় সংগঠন, আৰু দ্বিতীয় কথাটো হ'ল যে আমাৰ মূল এজেণ্ডাবিলাক কি, কিয়নো 2020 27 জানুৱাৰীত দীঘলীয়া সংগ্ৰামৰ পাতনি মেলি সশস্ত্ৰ সংগ্ৰাম, গণতান্ত্ৰিক আন্দোলন এইটো ত্যাগ কৰি পেলাই শান্তি চুক্তি হৈ গ'ল আৰু আজি পোনপ্ৰথমে মই আহ্বান জনাব বিচাৰিছোঁ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ নিৰ্বাচন আয়োগ বা অসমৰ যি চৰকাৰ আছে যে আমাৰ এই যি নিৰ্বাচন, সেই নিৰ্বাচনটো সম্পূৰ্ণভাৱে স্বচ্ছ আৰু নিকা হয়, ফ্ৰী এণ্ড ফেয়াৰ আমি ইলেকশ্যন বিচাৰিছোঁ। 2 নম্বৰত কোনো যাতে হিংসাত্মক ঘটনা, কাৰ্যকলাপ, নিৰ্বাচনী হিংসা যাতে ইয়াত নহয় বা কোনেও কৰিব নোৱাৰে। বৰ্তমান সময়লৈকে আজিৰ তাৰিখ এই সময়লৈকে বিভিন্ন জাগাত সৰু সুৰা হিংসাৰ কাৰ্যকলাপ বা বিভিন্ন কাৰ্যকলাপ হোৱা আমি শুনিবলৈ পাইছোঁ। তো এইবিলাক যাতে প্ৰশাসনে সঠিক পদক্ষেপ লৈ পেলাই বা নিৰ্বাচন আয়োগে বা অসম চৰকাৰে সঠিক পদক্ষেপ লৈ পেলাই এইবিলাক নাইকিয়া কৰি দিব লাগে বা এইবিলাক যাতে বন্ধ হৈ যায় তাৰ কাৰণে ব্যৱস্থা ল'ব লাগে। 3 নম্বৰ কথাটো হ'ল যে আমি সকলোৱে শান্তিপূৰ্ণভাৱে এটা নিৰ্বাচন বিচাৰিছোঁ। তো শান্তিৰ বা অহিংসাৰ মাজেদি নিৰ্বাচনী প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পিছতো যাতে ভোটদানৰ সময়ত কাকো ভয় ভাবুকি দিয়া নহয়, নিৰ্ভয়ে কোনো ভয় আৰু শংকা নোহোৱাকৈ জনসাধাৰণে ভোটাধিকাৰৰ যি সাব্যস্ত কৰিব পাৰে, তাৰ কাৰণে আমি চৰকাৰ আৰু নিৰ্বাচন আয়োগক পদক্ষেপ ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ বা আহ্বান জনাইছোঁ। বিটিআৰ শান্তি চুক্তিৰ পিছত এইটো প্ৰথমটো এইটো নিৰ্বাচন হ'বলৈ গৈ আছে আৰু এই নিৰ্বাচনত যিহেতু হোৱাৰ পিছত চৰকাৰ হোৱাৰ লগে লগে নতুন এটা ব্যৱস্থা, বিটিআৰ এটা এৰেঞ্জমেণ্ট, ইয়াত সম্প্ৰসাৰণ অধিক শক্তিশালী বা অধিক যি তাত অধিকাৰ দিয়া হৈছে এইটো সাব্যস্ত কৰিবলৈ গৈ আছে। আৰু এই যে সময়ত আমি বিচাৰিছোঁ যে ৰাইজে এটা এনেকুৱা চৰকাৰ পাওক যোনটো ৰাইজৰ চৰকাৰ হয়, ৰাইজৰ কাৰণে কৰে, দৰিদ্ৰ দুখীয়া ৰাইজৰ যিখিনি সমস্যা, জলাঞ্জলি যিবিলাক সমস্যা, এইবিলাক সমস্যা যাতে সমাধান কৰিব পাৰে। তো ইয়াৰ কাৰণে আমি এটা ভাল চৰকাৰ, সুশাসন আৰু ৰাইজৰ চৰকাৰ আমি বিচাৰিছোঁ। সকলোৱে কৈছে যে আমাক পৰিৱৰ্তন লাগে। পৰিৱৰ্তন কিয় লাগে সেই কথাটো ৰাইজে কৈছে, কিয়নো দীঘলীয়া শাসন 17 বছৰত BPFৰ হাগ্ৰামা মহিলাৰ নেতৃত্বত এটা চৰকাৰ চলি আছিল আৰু এই দীঘলীয়া শাসনত দুৰ্নীতি, ভ্ৰষ্টাচাৰ, অনিয়ম, স্বজন তোষণ আৰু ইয়াত এটা যি এটা প্ৰশাসন চলি আছিল, সকলো প্ৰশাসন অস্থিৰ এটা পৰিৱেশলৈ ঠেলি দিয়া হৈছিল। তো ইয়াৰ কাৰণে ৰাইজে বিচাৰিছে যে মনে প্ৰাণে আমাক পৰিৱৰ্তন লাগে আৰু এই পৰিৱৰ্তন ৰাইজে এতিয়া এটা মুখে কৈছে যে আমি পৰিৱৰ্তন আনিমেই আৰু আমি ৰাইজৰ চৰকাৰ আমি বনামেই, এই কথাটো কৈছে। তো নিখিল বড়ো ছাত্ৰ সন্থা
এই ৰাইজৰ যি বিপুল সঁহাৰি, ৰাইজৰ যি ইচ্ছা, ৰাইজৰ যি আস্থা বিশ্বাস, এইটো আগত লৈ পেলাই বিটিআৰ শান্তি চুক্তিৰ যোগেদি যিখিনি অধিকাৰ অনুষ্ঠান প্ৰতিষ্ঠান আমি পালোঁ, সকলো অধিকাৰ অনুষ্ঠান প্ৰতিষ্ঠান ৰাইজৰ স্বাৰ্থত ৰাইজক বিলাই দিবৰ কাৰণে বা এই অঞ্চলৰ উন্নয়নৰ স্বাৰ্থত সম অধিকাৰ সম উন্নয়নৰ কাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থাই এইবাৰ ৰাইজে যিহেতু পৰিৱৰ্তন বিচাৰিছে আৰু এই শান্তি চুক্তি আমি চিধা চিধিকি ইয়াত জড়িত আছিলোঁ আৰু শান্তি চুক্তিৰ পিছত যিহেতু আমি প্ৰথমবাৰৰ কাৰণে নিৰ্বাচন পাবলৈ গৈ আছোঁ, তো আমি আহ্বান জনাইছোঁ সকলো ৰাইজক বিনম্ৰতাৰে, সকলো ৰাইজক আন্তৰিকতাৰে যে আপোনালোকে শান্তিৰ কাৰণে, পৰিৱৰ্তনৰ কাৰণে, সম অধিকাৰৰ কাৰণে আপোনালোকে ভোটদান দিয়ক আৰু সকলো ৰাইজক নিৰ্ভয়ে স্বচ্ছ আৰু নিকা যি নিৰ্বাচন হ'বলৈ গৈ আছে, নিৰ্ভয়ে আপোনালোকে ভোটদান দিয়ক আৰু যিমান সংখ্যক পাৰে ৰাইজক মই আপোনালোকক আহ্বান জনাইছোঁ যে ভোটৰ সংখ্যা বাঢ়িব লাগে, তেতিয়াহ'লে গণতন্ত্ৰ সবল হ'ব, গণতন্ত্ৰ শক্তিশালী হ'ব আৰু গণতান্ত্ৰিক দেশত ৰাইজৰ যি এইটো অধিকাৰ ভোটাধিকাৰ, এইটো আটাইতকৈ এটা শক্তিশালী অধিকাৰ। সেই অধিকাৰ আমি নিজৰ চৰকাৰ বনাবৰ কাৰণে সকলোৱে আগবাঢ়ি আহিব লাগে আৰু 7 আৰু 10 তাৰিখে শক্তিশালী ৰূপত গণতন্ত্ৰক আপোনালোকে মজবুত কৰক আৰু এই মজবুতিয়ে আপোনালোকক পৰিৱৰ্তন আৰু শান্তি সম অধিকাৰ আপোনালোকক আনিব। 2 নম্বৰ কথাটো হ'ল যে ইয়াত অপশাসন, দাদাগিৰি, ইয়াত স্বজন তোষণ, ইয়াতে দুৰ্নীতি হৈছে। CAG ৰিপৰ্টে বিতংভাৱে কৈছে ইয়াত সম্পূৰ্ণৰূপে প্ৰশাসন ব্যৱস্থা অস্থিৰ হৈ পেলাইছে, ইয়াত দুৰ্নীতি হৈছে। গ্ৰাম উন্নয়ন আপোনাৰ IY ঘৰৰ পৰা লৈ পেলাই, জব কাৰ্ডৰ পৰা লৈ পেলাই, বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন, ৰেচন কাৰ্ড, সেল্ফ হেল্প গ্ৰুপৰ NRLM SRLM যি স্কিম আঁচনি আছে তাৰ নামত ফেডাৰেশ্যন CRP-বিলাকে যি ৰূপায়ণ কৰে, ইয়াতো দুৰ্নীতি হৈছে। আঁঠুৱা কম্বল, সূতা, স্প্ৰে মেচিন ছাপ্লাই, দা কোঠাৰ ছাপ্লাইৰ নামত সম্পূৰ্ণৰূপে 150 টকা 200 টকাৰ আঁঠুৱা কম্বলটো 2200 3000 টকাত কিনা হৈছে আৰু ৰাইজক আঁঠুৱা কম্বল সূতা দি পেলাই বছৰ ধৰি বছৰ ভোট লোৱাৰ যি প্ৰক্ৰিয়া, যি অপচেষ্টা, আজিৰ তাৰিখত পুনৰ আমি দেখিবলৈ পাইছোঁ এই নিৰ্বাচন সময়ত কেছ ফৰ ভোট এইবালি মানে বয় বস্তু বিতৰণ কৰা আমি বেছি দেখা নাই, কিন্তু পইচা বিতৰণ কৰি, পইচা দি পেলাই ভোটাৰক আকৰ্ষণ কৰি ভোটাৰ ৰাইজক এটা আভুৱা ভৰাই পেলাই ভোট লোৱাৰ যি অপচেষ্টা, গণতন্ত্ৰক হত্যা কৰা যি অপচেষ্টা, গণতান্ত্ৰিক প্ৰক্ৰিয়াক ধ্বংস কৰা যি চেষ্টা আমি এইটো দেখিবলৈ পাইছোঁ আৰু তাৰ দ্বাৰা কোনো জাতি জনগোষ্ঠীৰ লাভ নহয়। সকলো জাতি জনগোষ্ঠী ইয়াৰ দ্বাৰা বৃহৎ এটা লছ হ'বলৈ গৈ আছে আৰু ৰাইজে বুজি পাইছে যে আমি পইচাৰ বিনিময়ত এইবালি ভোট নিদিওঁ। আমাক মনে প্ৰাণে আমি বিচাৰিছোঁ যে পৰিৱৰ্তন, আৰু এই পৰিৱৰ্তনে আমাক ভৱিষ্যতত সকলো জাতি জনগোষ্ঠীৰ ভাষাৰ ক্ষেত্ৰত হওক, মাধ্যমৰ ক্ষেত্ৰত হওক, ধৰ্মৰ ক্ষেত্ৰত হওক আৰু উন্নয়নৰ ক্ষেত্ৰত হওক বা মাটি বাৰী অধিকাৰৰ ক্ষেত্ৰত হওক, সকলোৱে বিচাৰিছে আমাৰ সমস্যাৰ সমাধান হওক। তো ইয়াৰ কাৰণে যি NT-BTR যি কেম্পেইন কৰি পেলাই ভোট লোৱাৰ যি অপচেষ্টা, মাটি বাৰীক অধিকাৰক লৈ পেলাই যি ভোট লোৱাৰ অপচেষ্টা, নিখিল বড়ো ছাত্ৰ সন্থা আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ, আমি ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ, আশ্বাস দিছোঁ আৰু আনপিনিতে আমি গেৰাণ্টিও দিব বিচাৰিছোঁ যে BTR-ত 32 লক্ষ জনসংখ্যা, 23টাকৈ অধিক জাতি জনগোষ্ঠী, ইয়াত যিসকল বসবাস কৰি আছে, এই 6ষ্ঠ অনুসূচিত সংগঠিত আইনৰ মতে বা এই যি ব্যৱস্থা এৰেঞ্জমেণ্টৰ যোগেদি সকলো জাতি জনগোষ্ঠীয়ে, ই ট্ৰাইবেলে হওক, নন ট্ৰাইবেলে হওক, সকলোৱে মাটি বাৰী অধিকাৰ 100% তেওঁলোকৰ অধিকাৰ ইয়াত থাকিব, ভৱিষ্যততো থাকিব, আজিলৈকে আছে। কোনো চৰকাৰ, কোনো ব্যৱস্থা, কোনো প্ৰশাসনে কাৰো ওপৰত অন্যায় কৰিব নোৱাৰে আৰু এই ক্ষেত্ৰত নিখিল বড়ো ছাত্ৰ সন্থা আমি এই অঞ্চলৰ বা BTR-ৰ গাৰ্জেন সংগঠন হিচাপে আমি ৰাইজক আস্থা, বিশ্বাস আৰু গেৰাণ্টি আমি দিব বিচাৰিছোঁ। সকলোৰে মাটি ইয়াত 100% সুৰক্ষিত থাকিব। সুৰক্ষিত দিয়া স্বাৰ্থত আগন্তুক BTR যি নতুন চৰকাৰ হ'ব, এই চৰকাৰে কাম কৰি যাব আৰু ইয়াৰ কাৰণে ৰাইজক আমি আহ্বান জনাইছোঁ যে BTR চুক্তিৰ 7.2 দফা মতে ইয়াত মাটি বাৰী কাঢ়ি লোৱা হ'ব, মাটি বাৰীক মানে কাঢ়ি পেলাই টালি টোপলা বান্ধি খেদি দিয়া হ'ব। যি ইমান মানে এটা ভুৱা প্ৰচাৰ, ইমান এটা মানে ৰাইজক মানে এটা আভুৱা ভৰা এটা প্ৰচাৰ, প্ৰপাগাণ্ডা যি কৰিছে, এইটো কোনো ভাল মানুহ
কোনো ভাল দলে ৰাইজৰ দলে এইটো কৰিব নোৱাৰে। যি দলে সুবিধাবাদী দল, যি মানুহে সুবিধাবাদী মানুহ আৰু যি দল আৰু চৰকাৰক সুবিধাবাদী মানুহে নেতৃত্ব দিছে, সেই সুবিধাবাদী দল আৰু এই সুবিধাবাদী মানুহবিলাকে আজি ৰাজনীতি গাদী আৰু এই শাসন পোৱাৰ মানে স্বাৰ্থত এইবিলাক ভুৱা প্ৰচাৰ চলাই পেলাই ৰাইজৰ পৰা যিমান ভুৱা প্ৰচাৰ বিক্ৰী কৰিব পাৰে তেওঁলোকে বিক্ৰী কৰি আছে আৰু বিক্ৰী কৰি এই পৰ্যন্ত পাইছে। ৰাইজে একেমুখে কৈছে যে আমি কাৰো ভুৱা প্ৰচাৰ অপপ্ৰচাৰত আমি নাযাওঁ। সকলোৱে কৈছে যে আমাৰ বিশ্বাস আৰু আস্থা এই অঞ্চলৰ মানুহৰ লগত আছে আৰু আমি সমন্বয়েৰে শান্তিৰে বসবাস কৰিব বিচাৰিছোঁ, এই কথা কৈছে। তো এপছৰ তৰফৰ পৰা 7.2 যিটো দফা, সেই দফাত স্পষ্টভাৱে লিখা আছে আজি এই একৰ্ডৰ MOS হাতে আছে, অসমীয়া মানে ভাষাত, বড়ো ভাষাত, ইংৰাজী ভাষাত। তো ইয়াতে এটা কথা স্পষ্ট আছে যে চৰকাৰে, অসম চৰকাৰে, ইংৰাজীত লিখা আছে, মই অসমীয়াত কৈ দিছোঁ, অসম চৰকাৰে এটা এনেকুৱা পদক্ষেপ ল'ব যি পদক্ষেপৰ দ্বাৰা চৰকাৰী যিবিলাক ভূমি এতিয়া খালী হৈ আছে, এই খাছলেণ্ড, গ্ৰেজিং লেণ্ড বা নদ নদীৰ মানে অঞ্চলত থকা মাটিবিলাক বাৰীবিলাক সুৰক্ষিত কৰিব, প্ৰটেকশ্যন দিব। ইয়াৰ অৰ্থটো এনেকুৱা নহয় যে কাৰোবাক খেদি দিয়া হ'ব, কাৰোবাক ইয়াত অন্যায় কৰা হ'ব। এইবিলাক সুৰক্ষা দিবৰ কাৰণেহে এই মানে দফাটো লিখা হৈছে, যাতে আমি ভৱিষ্যতত চৰকাৰী খালী মাটিত আমি স্কুল বনাব পাৰোঁ, কলেজ বনাব পাৰোঁ, হস্পিটেল আমি বনাব পাৰোঁ, বা ইয়াত আমি মানে শ্মশানে হওক, নাম মানে ইয়াত মানে কবৰস্থানে হওক বা আপোনাৰ বেলেগ বেলেগ যিবিলাক অনুষ্ঠান আমাৰ এই অঞ্চলত ভৱিষ্যতৰ হ'ব লগা আছে, এইটো আমি সুৰক্ষিত যদি ৰাখে তেতিয়াহ'লে আমি অনুষ্ঠানটো বনাব পৰা যাব। কিয়নো আমাক চৰকাৰী মাটি সুৰক্ষিত হ'ব লাগিব, আমাৰ নিজা মাটিও সুৰক্ষিত হ'ব লাগিব। ইয়াৰ মিনিংটো এইটো নহয় যে কোনোবা দখল কৰি আছে, কোনোবা ইয়াত মানে বহি আছে, ভূমিহীন মানুহবিলাকে আজি মানে অ'ত ত'ত ঘূৰিব লগা হৈছে, তেওঁলোকে কোনোবা নহয় কোনোবা বহি আছে, সেইবিলাক ভূমিবিলাক মানে উচ্ছেদ কৰাৰ কাৰণে তাত লিখা নাই। ইয়াত উচ্ছেদৰ কথা আহাই নাই, ইয়াত কাৰোবাক অন্যায় কৰা, কাৰোবাক আক্ৰমণ কৰা কথা আহাই নাই আৰু কাৰোবাক খেদি দিয়াৰ কথা ইয়াত লিখা নাই। কিয়নো এই চুক্তিখনক প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰী নিখিল বড়ো ছাত্ৰ সন্থাৰ সেই সময়ৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া, গোবিন্দ বসুমতাৰী ডাঙৰীয়া আৰু আন যিবিলাক স্বাক্ষৰকাৰী সংগঠন আছিল, সকলোৱে চাইছে, একমত হৈছে। যিবিলাক IS বিষয়া গৃহ বিভাগত আছে, অসমৰ মানে চৰকাৰত আছে, তেওঁলোকে চাইছে। তো তেওঁলোকে কাৰো প্ৰতি অন্যায় কৰা এটা দৃষ্টিভংগী লৈ পেলাই এই চুক্তিটো কৰা নাই। এই চুক্তিটো সকলোৱে অধিকাৰ দিবৰ কাৰণে কৰা হৈছে। তো ইয়াৰ কাৰণে এই কথাটো মই ক'লোঁ। NT-BTR আৰু দুখীয়া দৰিদ্ৰৰ যি বিৰোধী দল, সেই বিৰোধী দলক আমি মানে ধিক্কাৰ দিছোঁ আৰু তেওঁলোকে এনেকুৱা অপপ্ৰচাৰ, ভুৱা প্ৰচাৰৰ দ্বাৰা ভোট লোৱাৰ যি পৰিকল্পনা তেওঁলোকে যুগুত কৰিছে, তেওঁলোকে বাস্তৱত আজি জিৰ' হ'বলৈ গৈ আছে। তো আমাৰ টপ এজেণ্ডা থাকিব যে BTR চুক্তি ৰূপায়ণৰ যোগেদি BTR-বাসী ৰাইজৰ স্বাৰ্থত আমি কাম কৰি যাম আৰু ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই এনেকুৱা এটা চৰকাৰ, এনেকুৱা এটা শাসন, সুশাসন আমি বিচাৰিছোঁ যে ভাইব্ৰেণ্ট এটা BTR আমি অঞ্চল যাতে আমি বনাব পাৰোঁ আৰু ইয়াত সুস্থিৰ এটা চৰকাৰৰ যোগেদি ফাষ্টেষ্ট এটা ডেভেলপমেণ্ট হয়, যাৰ দ্বাৰা আমি ইণ্ডিয়াৰ ভিতৰতে আমাৰ এই BTR অঞ্চলখন আমি এটা উন্নত অঞ্চল হিচাপে আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ। 3টা ই আমি এটা এজেণ্ডা লৈছোঁ। এই 3টা ই হ'ল আমাক ভাল শিক্ষা লাগিব, ভাল শিক্ষা অনুষ্ঠান লাগিব। তাৰ কাৰণে 4খন বিশ্ববিদ্যালয়, 4খন মেডিকেল ইনষ্টিটিউট বা কলেজ, হস্পিটেল আমি পাইছোঁ আৰু তাৰ লগতে আমি NIT পাইছোঁ, স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ আমি ইয়াত শাখা আমি পাইছোঁ আৰু তাৰ বাদেও ইয়াত ৰেলৱে ডাবা বনা কাৰখানা আমি পাইছোঁ, ইণ্ডাষ্ট্ৰী, ফেক্টৰী, ইনষ্টিটিউট, হস্পিটেল, কলেজ, এইবিলাক আমি সকলো অনুষ্ঠান প্ৰতিষ্ঠান আমি পাবলৈ গৈ আছোঁ। তো ইয়াৰ কাৰণে এডুকেশ্যন নাম্বাৰ 1, আমাক ভাল শিক্ষা লাগিব, ভাল শিক্ষা অনুষ্ঠান লাগিব। আৰু 2 নম্বৰত হ'ল এমপ্লয়মেণ্ট। আমি শিক্ষা পালে নহ'ব বা এডুকেশ্যন আমাৰ আছে, কিন্তু আমি এইটো ক'ত ব্যৱহাৰ কৰিম বা এই শিক্ষাৰ দ্বাৰা আমাৰ সমাজখন কেনেকৈ লাভ হ'ব, দেশ আৰু ৰাজ্য বা আমাৰ অঞ্চল কেনেকৈ লাভ হ'ব, ইয়াৰ কাৰণে সংস্থাপন ইয়াত পাব লাগিব আৰু দেশৰ কাৰণে, ৰাজ্যৰ কাৰণে, এই অঞ্চলৰ কাৰণে, মানৱ জাতিৰ কাৰণে কাম কৰিব লাগিব। ইয়াৰ কাৰণে আমি এমপ্লয়মেণ্টটো ৰাখিছোঁ, যাতে সকলো যিখিনি আনএমপ্লয়ড এডুকেটেড ইউথ আছে তেওঁলোকে কমচে কম কিবা নহয় কিবা এটা তেওঁলোকে গভৰ্ণমেণ্ট জব অৰ আইডাৰ তেওঁলোকে কিবা নহয় কিবা এটা সংস্থাপন তেওঁলোকে পাব পাৰে আৰু মৰ্যাদা সহকাৰে যাতে তেওঁলোকে জীয়াই থাকিব পাৰে।
3 নম্বৰ ইটো হ'ল যে আমাক এম্পাৱাৰমেণ্ট লাগে, আমাক যি আমি এম্পাৱাৰমেণ্ট দিব বিচাৰিছোঁ সেই এম্পাৱাৰমেণ্ট কথা আমি এনেকুৱা টাৰ্গেট কৰিছোঁ যেনেকুৱা আমি শিক্ষাৰ ক্ষেত্ৰত আমি ভাল শিক্ষা অনুষ্ঠান, ভাল শিক্ষা কোৱালিটি এডুকেশ্যন আমি বিচাৰিছোঁ। এমপ্লয়মেণ্টৰ ক্ষেত্ৰত আগন্তুক দিনত আমি বছৰত 10,000কে 50,000 আমি মানে চৰকাৰী চাকৰি, চকীদাৰ, পিয়ন, ডাক্তৰ, ইঞ্জিনিয়াৰ, প্ৰফেচাৰ, যি সৰু ডাঙৰ চৰকাৰী চাকৰি আছে ইয়াতে যিখিনি ওলাব সেই ইনফ্ৰাষ্ট্ৰাকচাৰ বিল আপ হোৱাৰ পিছত 50,000 আমি টাৰ্গেট ৰাখিছোঁ। 5 লাখ নিবনুৱা যুৱক যুৱতী যিবিলাকে ড্ৰপ আউট কৰিলে বা যিবিলাকে মানে স্বনিয়োজন আঁচনি সেল্ফ এমপ্লয়মেণ্ট জেনেৰেশ্যন তেওঁলোকে এংগেজ হ'ব বিচাৰিছে, তেওঁলোকৰ ভকেশ্যনেল স্কিল আৰু অন্যান্য MSMEৰ যোগেদি বা বিভিন্ন প্ৰক্ৰিয়াৰ যোগেদি আমি তেওঁলোকক আত্মসংস্থাপন দিব বিচাৰিছোঁ, এই টাৰ্গেট আছে। আৰু যোনটো এম্পাৱাৰমেণ্টৰ কথা কৈছে ইয়াত আমি ৰাখিছোঁ যে প্ৰতিটা পৰিয়ালে তিৰপাল টাৰ্পলিন যিবিলাকৰ খেৰৰ ঘৰত আছে তেওঁলোকৰ এটা পকী ঘৰ থাকিবই লাগিব কম্পালচৰি, যাতে আমাৰ অঞ্চলখন দুখীয়া অঞ্চল হিচাপে আমি যোনটো ষ্টেটাছ আছে বেকৱাৰ্ড এৰিয়া হিচাপে এইটো আমি আপগ্ৰেড কৰিব পাৰোঁ। ইয়াৰ কাৰণে 1 মানে হাউচ হোল্ড আৰু 1 মানে টয়লেট আমাক কম্পালচৰি লাগিবই। ইয়াৰ কাৰণে আমি আগন্তুক চৰকাৰক এই ক্ষেত্ৰত কাম কৰিবৰ কাৰণে আমি তেওঁলোকক ৰিকমেণ্ড কৰিম। তাৰ বাদেও প্ৰতিটা আত্মসহায়ক গোট, জইণ্ট লাইবিলিটি গ্ৰুপ যিবিলাক আমাৰ অঞ্চলত আছে 15-17 বছৰত তেওঁলোকৰ একাউণ্টত 10,000 টকাও পুঁজি নাই। আমি বিভিন্ন গোটবিলাকৰ লগত আলোচনা কৰিলোঁ। তো ইয়াৰ কাৰণে আমি ঠিক কৰিছোঁ আমাৰ মহিলাসকল, আই মাতৃ বাইদেউ ভণ্টিসকল স্বাৱলম্বী হ'ব লাগিব, শক্তিশালী হ'ব লাগিব। তেওঁলোকক আমি সবলীকৰণৰ যোনটো কথা কোৱা হৈছে, শ্লোগান দিয়া হৈছে, তো আমি 75,000কে তেওঁলোকৰ একাউণ্টত যাতে চৰকাৰে দিব পাৰে তাৰ কাৰণে আমি দাবী জনাম আৰু এই ক্ষেত্ৰত আমি চৰকাৰক ৰিকমেণ্ড কৰিম। এইটো চৰকাৰৰ নীতি নিয়ম প্ৰক্ৰিয়াৰ মাজেদি চলিব। কিন্তু এফচুৱে কি বিচাৰিছে এই ক্ষেত্ৰত যদি আপোনালোকে আমাক সোধে যে আমি কৈছোঁ যে 75,000 সকলো আমাৰ গোটৰ একাউণ্টত যাতে ডাইৰেক্ট বেংক ট্ৰান্সফাৰ যোগেদি যাতে সোমাই দিয়া যায়। 3 নম্বৰ কথাটো হ'ল যে আমাৰ VCDC যোনটো 17 বছৰত যোনে বেছি টকা ইনকাম দিয়ে, যোনে বেছি মানে ইয়াত মানে কমিশ্যন দিয়ে, যোনে বেছি মানে হয় হুজুৰ কৈ পেলাই মানে হাগ্ৰামাক মানি আহিছে তেওঁলোকে ইয়াত কি হৈছে VCDC চেয়াৰমেন হৈছে। যোনে নামানে বা যোনে মানি পেলাইও তেওঁলোকক ভালকৈ বুজাব পৰা নাই বা তেওঁলোকক সহায় কৰিব পৰা নাই, তেওঁলোকৰ মতে চলা নাই, এইবিলাকক ভাঙি দিছে। যেতিয়া মন যায় তেতিয়া ভাঙিছে। VCDC কোনো সাংবিধানিক মৰ্যাদা নাই, কোনো সাংবিধানিক তেওঁলোকৰ মানে লিগেল তেওঁলোকৰ অথৰিটি নাছিল। যেনেকুৱা পঞ্চায়তী ৰাজ ছিষ্টেম, লোকেল চেল্ফ গভৰ্ণমেণ্ট, ৰাইজৰ চৰকাৰ, ৰাইজৰ পদূলিত কোৱা হৈছে যে আমি দিল্লীত দিছপুৰত চৰকাৰ আমি বিচাৰি নাযাওঁ, আমাৰ চৰকাৰ আমাৰ পদূলিত থাকিব লাগিব, আমাৰ গাঁওখনত থাকিব লাগিব। তো ইয়াৰ কাৰণে আমি ঠিক কৰিছোঁ 7 আৰু 10 তাৰিখে এই নিৰ্বাচন হৈ যোৱাৰ পিছত 12 তাৰিখে ৰিজাল্ট ওলোৱাৰ পিছত ইয়াত ভাল চৰকাৰ, সুশাসনৰ চৰকাৰ অহাৰ লগে লগে 6 মাহৰ ভিতৰত ভিলেজ কাউন্সিল যোনটো VCDCটো নাইকিয়া হৈ যাব, ভিলেজ কাউন্সিলৰ নিৰ্বাচন হ'ব লাগিব। সেই কাউন্সিলখন অসমৰ মুখ্যমন্ত্ৰী, ভাৰতৰ প্ৰধানমন্ত্ৰী, ভাৰতৰ ৰাষ্ট্ৰপতিৰ লগত মানে তেওঁলোকক এটা মৰ্যাদা সহকাৰে গণতান্ত্ৰিক দেশত যোনটো নিৰ্বাচিত এটা মানে প্ৰশাসন বা চৰকাৰ থাকিব পাৰে। আৰু এই চৰকাৰ বা এই প্ৰশাসনক যাতে প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, মুখ্যমন্ত্ৰী ডাঙৰীয়াই সন্মান জনাব পাৰে বা তেওঁলোকে ডাইৰেক্টে চৰকাৰক মানে উন্নয়নৰ কাৰণে যাতে আহ্বান জনাব পাৰে, তো তেনেকুৱা এটা শক্তিশালী ক্ষমতা দিব আমি বিচাৰিছোঁ। গ্ৰাম সভাৰ যোগেদি সকলো স্তৰৰ উন্নয়নমূলক কাম কাজবিলাক, গ্ৰাম উন্নয়ন কাম কাজবিলাক আৰু ৰাইজৰ এই অঞ্চলত যিখিনি কাম কৰিব লাগে, যিখিনি আঁচনি তৈয়াৰ কৰিব লাগে, গ্ৰাম সভাৰ যোগেদি নিৰ্বাচিত ভিলেজ কাউন্সিলে এইটো অধিক শক্তিশালী, অধিক উন্নয়নৰ কাৰণে তেওঁলোকে ৰাস্তা পাব বুলি আমি বিশ্বাসী আৰু ইয়াৰ কাৰণে আমি কাম কৰি আছোঁ। তো ইয়াৰ কাৰণে আজি আমি আহ্বান জনাব বিচাৰিছোঁ যিবিলাক নতুন ভোটাৰ, যিবিলাক নিউ ভোটাৰ, তেওঁলোকে সঠিক সিদ্ধান্ত লওক 17 বছৰত আমাৰ কি হ'ল আৰু আগলৈকে আমি আমাৰ ভৱিষ্যত আমি কেনেকৈ গঢ় দিম। আৰু যিবিলাক ইয়াং ভোটাৰ সকলোকে আমি আহ্বান জনাইছোঁ আৰু যিবিলাক জ্যেষ্ঠসকল আপোনালোকে আমাতকৈ বহু অভিজ্ঞ, তো আমি আহ্বান জনাব বিচাৰিছোঁ যে আগন্তুক দিনত আমাৰ এই যি ইলেকশ্যন হ'বলৈ গৈ আছে সঠিক সিদ্ধান্তৰ দ্বাৰা এটা ভাল চৰকাৰ আমি পাব পাৰোঁ। আৰু এইবেলি এই যে পৰিৱৰ্তনৰ যি চৰকাৰ, শান্তিৰ যি চৰকাৰ আৰু ভাল সুশাসনৰ যি চৰকাৰ প্ৰমোদ বড়োৱে নেতৃত্ব দিয়া UPPL ৰাজনৈতিক দলত
নিখিল বড়ো ছাত্ৰ সন্থাই পোনপটীয়াকৈ মুকলিমূৰীয়াকৈ আমি সমৰ্থন জনাইছোঁ, আমি ছাপোৰ্ট জনাইছোঁ আৰু ভাল চৰকাৰ আনিবৰ কাৰণে যিখিনি কৰণীয় কাম আমাৰ সংবিধানৰ গণ্ডিত থাকি আমি সকলো স্তৰৰ আমি কাম কাজ চলাই গৈছোঁ আৰু এই সকলো প্ৰক্ৰিয়াক ভাল পাই পেলাই আজি 16টাকৈ ছাত্ৰ সংগঠন, জাতীয় সংগঠন, সামাজিক সংগঠন বিটিআৰ অঞ্চলত আমাৰ লগত একেলগে কাম কৰি আছে। এই কথা মই আজি ৰাইজক স্পষ্টভাৱে আপোনালোকক কৈছোঁ আৰু শেষত মই ক'ব বিচাৰিছোঁ যে পৰিৱৰ্তন 100% নিশ্চিত আৰু 40টা সমষ্টিত আগন্তুক দিনত প্ৰমোদ বড়োৰ নেতৃত্বত নতুন এটা চৰকাৰ হ'বলৈ গৈ আছে। কিয়নো ইয়াত BPFৰ বিকল্প ৰাষ্ট্ৰীয় দল নহয়, ইয়াত BJP, কংগ্ৰেছ, AUDF বা আপোনাৰ GSP নহয়। এই বিটিআৰখন আমাক ইয়াৰ কাৰণে দিয়া হৈছে, এই এৰেঞ্জমেণ্ট আমাক ইয়াৰ কাৰণে দিয়া হৈছে যাতে আমাৰ এই অঞ্চলত উপ আঞ্চলিক দল বা এই অঞ্চলত যিবিলাক আমাৰ নেতা আছে বা যিবিলাক আমাৰ নেতৃবৃন্দ আছে তেওঁলোকে ৰাইজৰ স্বাৰ্থত যাতে এটা শাসন প্ৰশাসন বা চৰকাৰ এটা চলাব পাৰে। ৰাষ্ট্ৰীয় দলে নিৰ্বাচন খেলিবৰ কাৰণে মানে MP বা MLA বিভিন্ন তেওঁলোকৰ স্কোপ আছে আৰু আমি ইয়াৰ কাৰণে স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ যে ইয়াত আঞ্চলিক দল উপ আঞ্চলিক দলে চৰকাৰ বনাব। প্ৰমোদ বড়ো, গোবিন্দ বসুমতাৰী, UG ব্ৰহ্ম, ৰুণগৰা নাৰ্জাৰীৰ নেতৃত্বত যি UPPL দল আছে এইবুলি ৰাইজক কৈছে যে আমি 100% ৰাইজৰ স্বাৰ্থত আমি কাম কৰিম, আমি পৰিৱৰ্তন আনিমেই আৰু এই পৰিৱৰ্তন সম্ভৱ আৰু এই পৰিৱৰ্তনে ৰাইজক অধিক ক্ষমতা অধিকাৰ আৰু সকলো দিশত ৰাইজৰ উন্নয়নৰ কাৰণে সকলো জাতি জনগোষ্ঠীৰ ভাষা মৰ্যাদা সহকাৰে জীয়াই থকাৰ কাৰণে সকলো জাতি জনগোষ্ঠীৰ যাতে নৱপ্ৰজন্মই চাকৰি বাকৰি সংস্থাপন পায় ইয়াৰ কাৰণে আৰু দৰিদ্ৰ দুখীয়া ৰাইজৰ উন্নয়নৰ কাৰণে এই চৰকাৰ ৰাইজে আনিবলৈ এইটো মানে এটা এক মন এক সিদ্ধান্ত আৰু এক উদ্দেশ্যেৰে এতিয়া আগবাঢ়িছে। আৰু মই স্পষ্ট কৈছোঁ যে পথাৰত দৰিদ্ৰ দুখীয়া ৰাইজৰ খেতি পথাৰত হাল মাৰি শস্য উৎপাদন কৰি ধান খেতি উৎপাদন কৰি ঘৰলৈ ধান অনা হ'ল। এতিয়া এই ট্ৰেক্টৰৰ যি ছবি সেই ট্ৰেক্টৰে মানুহৰ ৰাইজৰ দৰিদ্ৰ দুখীয়া সকলো ৰাইজৰ সকলো স্তৰৰ জীৱন প্ৰাণ সেই ট্ৰেক্টৰে পাই উঠিছে আৰু ৰাজপথত ওলাই পেলাই অহা 12 তাৰিখে সেই চৰকাৰ বনাবলৈ গৈ আছে আৰু 40টা সমষ্টিত 30তকৈ অধিক সংখ্যক মানে চিট পাই পেলাই UPPLৰ চৰকাৰ হোৱাটো নিশ্চিত। আৰু এইটো সকলো ছাৰ্ভে আমাক ৰিপৰ্ট দিছে যে এইবাৰ UPPL যি চুনামি UPPLৰ যি পৰিৱৰ্তন আৰু এই পৰিৱৰ্তনৰ যি ঢৌ সেই ঢৌৱে মানে কোনো কাৰণত ৰখাব নোৱাৰে আৰু ইয়াতে BPF নিশ্চিন্ত হৈ যাব আৰু তেওঁলোকৰ যি অপশাসন আছিল সেইটো মানে অৱসান ঘটাই এতিয়া নতুন চৰকাৰ, ভাল চৰকাৰ, ৰাইজৰ চৰকাৰ আৰু সুশাসনৰ চৰকাৰ, পৰিৱৰ্তনৰ চৰকাৰ, শান্তিৰ চৰকাৰ হ'বলৈ গৈ আছে। ধন্যবাদ। Welcome to News 24 Bodoland. News 24 Bodoland YouTube channel. Please subscribe and click on bell icon. Thanks.